গ'ল চাগে ঐ গ'ল বল 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 কেলা ভালকে চলাব নেজান নি হেৰা ক'ত আছা তুমি ছোৱালীজনী কান্দি আছে শুনা নাই নেকি এইসব চালা ক'ত জানো মৰিলেগে ৰাতিপুৱাই ৰাতিপুৱাই দেখা দেখি নাই পাগল চব এই চব কি হ'ল কিয় কান্দিছা দেখা নেকান্দে 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 মা ক'ত গ'ল জানো এইজনী নেকান্দে নেকান্দে ক'ত জানো গ'ল ৰাতিপুৱাই ৰাতিপুৱাই মাকজনী চাওঁ চাওঁ এইফালে চাওঁ ঐ বৌ বৌ কি হ'ল আমাৰ এক দেখিছিলে নেকি নাই দেখা নহয় কিয় ঘৰত নাই নেকি জানো এইজনী ক'ত গ'ল ছোৱালীজনী ইমান আমনি কৰি আছে আহিব ওচৰ ক'ৰবাত আছে চাগে আহিব হ'ব দিয়ক নহ'লে তাই এতিয়ালৈকে অহাই নাই নেকি নাই অহা নহয় বৌ ফোন নাই কৰা নেকি কৰিছিলোঁ কিন্তু ফোনটো অফ আছে আপুনি এই অলপ চাবচোন মই বিপিনহঁতৰ ঘৰ ফালে চাই আহোঁগৈ হ'ব তই গৈ মই এক চাম বাৰু
কি হ'ল তোৰ? কিয় কান্দি আছ? পাৰিলে মোক মাফ কৰিবা আৰু আমাৰ ছোৱালীজনীক চাবা। তাই যদি ডাঙৰ হৈ মাকৰ কথা জানিব বিচাৰে তেতিয়া ক'বা তুমি সৰু থাকোঁতে তোমাৰ মা ঢুকাল। আৰু মই তোমাক বহুত দুখ দিলোঁ ন? পাৰিলে মোক পাহৰিব চেষ্টা কৰিবা। মই তোমাৰ হৈ থাকিব নোৱাৰিলোঁ। তুমি সদায় সুখী থাকিবা বুলি আশা কৰিলোঁ। আৰু আমাৰ মুমুক মৰম দিবা। দিবানে মৰম? এতিয়ালৈ বিদায়। দেখাও তোমাৰে আমাৰ কথা এবাৰতে ভাবিলে আমাক এৰি থৈ গুচি গ'ল। ইমান অধৈৰ্য নহবিচোন তই। তাইক কিবা ক'লি চাগে তই? নেকান্দিবিচোন ন। ঘৰৰ মানুহ ঘৰলৈ নাহি ক'লে যাব? মই নেকান্দো। কিয় কান্দিম? তাইক বিচাৰি পাম মই বিচাৰিম। অঁ দাদাচোন। হেল্ল' ভাইটি, শুনিছোঁ কচোন। মই তোক কি বুলি ক'ম বা? আৰে তই কান্দিছ যে? বৌ ঘৰত নাই অ'। মানে হৈছে কি? ক'ত গ'লা আৰু তই কান্দি আছ কিয়? আমাক এৰি গুচি গ'লগৈ অ'। ছোৱালীজনীৰ কথা এবাৰো ভাবি নিচালে বৌয়ে। আৰে নাকান্দিবিচোন। বৌ ঘৰৰ পৰা ওলাই গ'ল অ'। সেই বৌ ক'ৰবাত গৈছে চাগে, আহিব নহয়। তই কিয় ইমান দুখ কৰি আছ? মই তাইক কি দুখ দিছিলোঁ? যি লাগে বুলি কয় তাকেই দিছিলোঁ। দে ৰচোন, মই ডিউটিৰ পৰা ৰুমলৈ আহিছিলোঁ। এতিয়া ৰুমৰ পৰা ডিউটিলৈ যাবলৈ ওলাই আছোঁ। তোক মই পিছত ফোন মাৰিম দেই। তই ইমান টেনশ্যন কৰি নাথাকিবি। আহিবই ন, ক'ৰবালৈ গৈছে চাগে ফুৰিবৰ কাৰণে। তাই খবৰ কিবা পালি নাই? নাই অ', ফোনটো অফ আছে। তহঁতি কিবা খালি নাই? নাই খোৱা, একোৱে খাবলৈ মন যোৱা নাই। ছোৱালীজনী মুখলৈ চালে বেয়া লাগে। ইমানকৈ চিন্তা কৰি নাথাকিবি। বৌ আপুনি এইক অলপ লওকচোন, মই পুলিচ ষ্টেচনৰ পৰা আহোঁগৈ। কিন্তু তই কাৰ লগত যাবি? এই মই নিবিড়ক কল কৰিছিলোঁ, সি আহিব এতিয়া। হ'ব তেন্তে যাবি। এইক লওকচোন বৌ। ইফালে ৰাখি দে। নালাগে একদম, পুলিচে আকৌ বিপদ পেলায়। তুমি কি কথা ক'বলৈ আহিছা হে? তোমাৰ দাদাৰে এটকা দুটকা চুৰি কাণ্ডত লিপ্ত হৈছে বুলি ভাবিছা নেকি?
তেওঁ আজি লাখ টকা চুৰিকাণ্ডত লিপ্ত হৈছে। মই কি যুক্তিত তোমাৰ দাদাক আজি এৰি দিম? এবাৰ কথাষাৰ তুমি ভাবি চাইছানে? ছাৰ আছেনে বাৰু? ছাৰ অলপ বিজি আছে, তোমালোক অলপ বহা। ছাৰ দাদাক এবাৰ মাফ কৰি দিয়ক। দাদা ছোৱালীজনী মেডিকেলত এডমিট হৈ আছে, বহুত অসুবিধাত এনেকুৱা এটা কাম কৰিছে। ছাৰ প্লিজ দাদাক এবাৰ মাফ কৰি দিয়ক। হ'ব দিয়া, মই তোমাৰ গোটেই কথাখিনিয়ে বুজি পাইছোঁ। তুমি ভাতৃ হিচাপে তোমাৰ দাদাৰাক উদ্ধাৰ কৰিবলৈ বা এৰি দিবলৈ তুমি আমাক তুমি ৰিকুৱেষ্ট কৰিছা, সেইখিনিলৈকে ঠিকেই আছে। কিন্তু অসুবিধা হ'ল বুলিয়ে যে তোমাৰ দাদাৰে চুৰ কৰিব সেইটোতো হ'ব নোৱাৰে। কিবা নহয় কিবাতো আমি দৃষ্টান্তমূলক শাস্তি দিবই লাগিব। সেইকাৰণে কিছুদিন তোমাৰ দাদাৰাক আমি এৰি দিব নোৱাৰিম। ছাৰ আপুনি এনেকুৱা নকৰিব ছাৰ। দাদা ছোৱালীজনী মেডিকেলত আছে, আপুনিতো জানেই। ছাৰ দাদাক এৰি দিয়ক। ঠিক আছে, মই তোমাৰ কথা ৰাখিছোঁ। তোমাৰ কথা মতে মই তোমাৰ দাদাক এৰি দিছোঁ। কিন্তু এষাৰ কথা মনত ৰাখিবা, প্ৰত্যেক দিনাখনে আহি থানাত কিন্তু হাজিৰ হ'ব লাগিব, আৰু হাজিৰ হৈ এটাকৈ চাইন মাৰিব লাগিব। তেতিয়াহে আমি তোমাৰ দাদাক এৰি দিয়া এটা ব্যৱস্থা কৰিব পাৰিম। কথাষাৰ বুজি পালা? এই কথাখিনি তুমি গৈ তোমাৰ দাদাৰাক ভালকৈ বুজাই দিবা। হ'ব ছাৰ, দাদাক মই সকলো বুজাম। শইকীয়া, ইয়াৰ ককায়েকক লৈ আনাগেচোন ইমিডিয়েটলি। তললৈ মাথা কৰি লাভ নাই। এইবাৰৰ কাৰণে তোক মাফ কৰিলোঁ। দ্বিতীয়তে যদি এনেকুৱা কাম আকৌ কৰ, কেছ ৰেজিষ্টাৰ কৰাৰ লগতে তোক কি কৰিম সেইখিনি পাছত কিন্তু গম পাবি। কথাষাৰ বুজিলি নহয়? আচ্ছা হ'ব, তোমালোকে যাব পাৰা এতিয়া। ঐ তহঁতি আহ। ঐ মাতিছে। নমস্কাৰ ছাৰ। অঁ বহাচোন। শইকীয়া, অঁ ছাৰ। এই চকী এখন আনাচোন। আচ্ছা কোৱাচোন, এতিয়া কি কেছত বা আহিলা? ছাৰ, মোৰ ৱাইফজনী সন্ধানহীন হৈ আছে। বহুত কল কৰিছোঁ, ফোনটো অফ আছে। এইটো আকৌ কেনেধৰণৰ কেছ? ছাৰ এইটো কৰিব নোৱাৰিলে চাগে, সেইকাৰণে মৰম বিচাৰি বেলেগলৈ গ'ল। ছাৰ প্লিজ মোক বুজক, মোৰ মানুহজনীক বিচাৰি দিয়ক। আমাৰ সৰু ছোৱালীজনীও আছে, তাই এনেকুৱা বেয়া কাম কেতিয়াও কৰিব নোৱাৰে। হ'ব দিয়া, এতিয়া আৰু কন্দা কটা নকৰিবা। চাওঁ ফটোকপি দিয়াচোন, আমি কি কৰিব পাৰোঁ চাওঁ। আমি যিমান পাৰোঁ চেষ্টা কৰিম। মালপিচ কিন্তু ঠিকেই আছিলে দেই। তই মজা ললি চাগে। কি যে লাহি পাহি দেহা, ইয়াৰ মোচনটো দেখিয়ে গম পাইছোঁ। কিন্তু ছাৰ আপুনি এইবোৰ কি কৈছে? আপুনি বিচাৰিব পাৰিব নে নোৱাৰে সেইটো কওক। আপুনি আবুল তাবুল নবকিব। ৱাও, তই একদম টিংফাইৰ দৰে দাং খাই ললি যে। তয়ো চাগে মজাটো লৈছিলি। ছাৰ আপুনি কি কৈছে? প্লিজ আৰু জিদি নক'ব। আমি আপোনাৰ ওচৰত সহায় বিচাৰি আহিছিলোঁ, আৰু আপুনি বাদ দে। হ'ব হ'ব দে, মই যি পাৰোঁ চেষ্টা কৰিম। আৰু যদি খবৰ পাওঁ মই তহঁতক নিজেই কল কৰিম। তহঁতে এতিয়া যাব পাৰ। ছাৰ আমি ঠিক আছে ঠিক আছে, হ'ব। তই কাইলৈ আকৌ আহিবিচোন। আমি ধেমাজি ফালে বিচাৰিবলৈ যাম। অকল পুলিচৰ ওপৰতে নিৰ্ভৰ কৰিলে নহ'ব। হয় বাৰু, তই বেছি চিন্তা কৰি নাথাকিবি। তই ইমান ভাগি পৰিলে কেনেকৈ হ'ব? হয়, তোৰ ছোৱালী এজনী আছে। এতিয়া দেৰি হৈছে, মই যাওঁ। তই থাক ভালকৈ, আহিম কাইলৈ। যা, কাইলৈ আকৌ আহিবি দেই। অঁ হ'ব দে।
এইফালে চাওঁগৈ ব'ল। দাদা দেখিছিলে নেকি? অঁ দাদা, এই মানুহজনীক দেখিছিলে নেকি? হ'ব। দাদা, এই মানুহজনীক দেখিছিলে নেকি? ঐ, এইবাৰ থানাৰ পৰা আহোগৈ নেকি? নাযাওঁ দেই। কালি কি কি শুনাইছিলে দেখা নাছিলি? কেলা পুলিচে এইবোৰ ডিউটি নেকি? হ'ব দে, ইমান খং ভাল নহয়। আমি নিজে বহুত বিচাৰিলোঁ, কলো কৰিছোঁ, কিন্তু একোৱে খবৰ পোৱা নাই। এতিয়াতো পুলিচৰ সহায় নহ'লে আমাৰ হাতত আৰু একো উপায় নাই। আৰু তই মানে তোকো মই বহুত লাজ দিছোঁ। তই কিয় এনেকৈ কৈছ? মই তোক নিজৰ লগৰ বুলি নহয়, নিজৰ ককা হিচাপে ভাবোঁ। আৰু লগৰ যদি বিপদৰ সময়তে কাম নাহে তেন্তে কিহত কাম আহিব? কিন্তু হ'লেও হ'ব, ইমান মন মাৰি থাকিব নালাগে। মই আছোঁ নহয় তোৰ লগত। আছ। বৈ যাওঁ আৰু। বল। আছে ছাৰ, অচি ছাৰ। ছাৰ, অচি ছাৰ আছে নেকি? কেলা পুলিচৰ এইটো বিহেভিয়াৰ নেকি? এই হ'ব, অলপ ৰখি ল। আমি সিহঁতৰ ওচৰত সহায় বিচাৰি আহিছোঁ, অলপ সহিবই লাগিব। তই মোৰ কাৰণে বেয়া নাপাবি। ছাৰ ছাৰ ছাৰ, অঁ কিয় লগত তহঁতৰ? ছাৰ কিবা খবৰ পাইছেনে? মইতো তোমালোকক আগতেই কৈছিলোঁ, যদি কিবা খবৰ পাওঁ আমি নিজেই তোমালোকক জনাম। আমি কল কৰিম। তোমাৰ ৱাইফে গৈ আজি ৰুমত মজা লৈ আছে, আৰু এতিয়া তুমি হাবাতৰি খাই ফুৰিছা বিচাৰি। আপোনালোকৰ এইটো কি বিহেভিয়াৰ? আমি আপোনাক এজেহাৰ দিছোঁ তেখেতক বিচাৰিবলৈ। কোন ক'ত কি কৰি আছে ক'বলৈ কোৱা নাই আপোনাক। চালা তুই ইমান গৰম কিয়? তই ক'ৰবাত নি থোৱা নাইতো? বাহিৰত মানুহ আছে। ছাৰ প্লিজ এইবোৰ নকৰিব, মই আৰু প্ৰব্লেম বিচৰা নাই। এইবোৰ গৰম তহঁতৰ মই উলিয়াই দিম, কিন্তু নেক্সট টাইম যদি তহঁতক থানাত দেখোঁ কথা কিন্তু বেয়া হ'ব। মাইকীক চম্ভালিব নোৱাৰ, বিয়া পাত। ফুট ইয়াৰ পৰা।
Get out from here! ঐ তহঁতে যা এতিয়া ঐ ডিটেইলছবোৰ কালেক্ট কৰ Hello? ছাৰ ডেড বডিটো বহুত দিন হ'ল নেকি বহুত গোন্ধাইছে কি ক'লা? হেল্ল' ছাৰ ফৰেঞ্চিক ডিপাৰ্টমেণ্টবোৰ নাহে চাগে ডেড বডিটো গেলিছেগৈ কিবা এটা ব্যৱস্থা এটা কৰক অঁ তোমালোকে ইনভেষ্টিগেশ্যনটো ভালকৈ কৰা অঁ আৰু ডেড বডিটো পষ্টমৰ্টম কৰাৰ এটা ব্যৱস্থা কৰি দিয়া ঠিক আছে ঠিক আছে ঠিক আছে অ'কে অ'কে অঁ ছাৰ অঁ বৰা তুমি এটা কাম কৰাচোন তুমি ইমিডিয়েটলি গৈ এই ক্ৰাইম প্লেজত গৈ ক্ষিপ্ৰতাৰে তদন্তটো কৰা তাত ইনভেষ্টিগেশ্যনটো কি হৈ আছে ভালকৈ ক্ষিপ্ৰতাৰে তুমি তদন্তটো কৰাচোন ঠিক আছে বাৰু মই গৈ আছোঁ ঠিক আছে অ'কে থেংক ইউ হেল্ল' অঁ হেল্ল' ছাৰ হয় ঋতুপন নেকি হয় আমি এটা ডেড বডি পাইছোঁ ছাৰ আপুনি এইবোৰ কি কৈছে ডেড বডিটো চিনাক্তকৰণ কৰিবৰ কাৰণে তুমি ছাৰ কোন ঠাইত হয় মই পঠাই দিয়া লোকেশ্যনত আহি যাব লাগে ছাৰ মই গৈ আছোঁ ঠিক আছে অ'কে অ'কে নাই দাদাকে ফোন এটা কৰোঁ হেল্ল'
হেল্ল' দাদা ৰ ভাইটি মই তোক ফোন কৰিছোঁ এই মোক পুলিচে ফোন কৰিছে মাতিছে মোক হা কি কি কৈ আছ এইবোৰ ৰ হেল্ল' হেল্ল' কি হ'ল মানে কেনেবাকৈ তাই কিবা এটা হোৱা নাইতো মানে হৈছে কি এইবোৰ তাইও ফোনটো এতিয়ালৈকে ৰিচিভ কৰা নাই কেনেবাকৈ ক'ৰবাত ডাঙৰ ঘটনা ঘটা নাইতো বৌ কিয় ইমান চিঞৰি আছ অচিচাই ফোন কৰিছিলে ক'ৰবাত ডেড বডি এটা পাইছে হেনো মোক মাতিছে অঁ কোন কোন যোৱা এতিয়া এই মই নিবিড়ক কল কৰিছিলোঁ সি আহি আছে আপুনি এইক লওকচোন অলপ যোৱা বেছি চিন্তা নকৰিবা ঠিকাদাৰ চাহত আহিছে নাই ঐ কেছটো কি হৈছে আইডেণ্টিফাই কৰিব মানুহ অহাই নাই ছাৰ গোন্ধাইছেচোন বডিটো ছাৰ ডেড বডি আইডেণ্টিফাই কৰিবলৈ মানুহ আহিছে নাই আহি আছে কিছুমান ফৰ্মেলিটি আছে কমপ্লিট কৰিবি ৰ'বচোন ৰ'ব তুমি মোক এৰি যাব নোৱাৰা তুমি এৰি গ'লে মোৰ কি হ'ব ছোৱালীজনী কোনে চাব ছাৰ তাই মোৱা নাই তাইক মেডিকেল নিব লাগিব আপুনি অলপ ধৈৰ্য ধৰকচোন নিবি তাই মোক এৰি যাব নোৱাৰে তহঁতে কি যাই আছ? মাতিছ না? এম্বুলেন্স মাত। Postmortem কৰিব লাগিব। তুমি মোক এৰি যাব নোৱাৰা মোৰ কি হ'ব নাকান্দিবি ছোৱালীজনী কি হ'ব তুমি এৰি থৈ গ'লে উঠচোন তই ছোৱালীজনী মুখলৈ চাই থাকিব লাগিব নাকান্দিবিচোন তই ভাগি পৰিলে কি হ'ব তই উঠচোন কিয় এৰি থৈ গৈছা মা ছোৱালীজনীলৈ চাই থাক তই বুজি পাচোন অলপ মোৰ কথা তাই মোক এৰি যাব নোৱাৰে নেপাই কৈছো ন ছোৱালীজনী মুখলৈ চা না তাই গুচি যোৱা বস্তু গ'ল তাই সঁচাকে এই কৰিলে একো নাই তাইৰ কথা ইমান ভাবি নাথাকিবি তাই তোৰ লগত সদায় থাকিবি এম্বুলেঞ্চ মাতিছ নাই ডাইৰেক্ট পষ্টমৰ্টম কৰিবলৈ নিবি অঁ ছাৰ অঁ হেল্ল' অঁ হেল্ল' বৌ কোৱা অঁ কাইলৈ খৰি চৰি কাটি থ'বলৈ গাঁৱৰ ৰাইজক জনাই থ'বচোন অঁ মই ক'লোঁ কাইলৈ কিমান টাইমত আহিবা 9-10মান বজাত পামগৈ বৌ তাক কিবা খোৱালা নাই খুৱাবলৈ চেষ্টা কৰিছোঁ সি খোৱা নাই নহয় জোৰ কৰি হ'লে তাক কিবা এটা খোৱাবা ইমান দুখ কৰি হ'ব থাকিব বাৰু নিদিবা মোৰো বৰ মনটো ভাল নহয় মানে দিয়া হ'ব
তই কিবা এটা খাই ল'বি বুজিছ। কান্দি নাথাকৈ, কিবা এটা খাই লচোন। তই ইমান ভাগি নপৰিবি। ছোৱালীজনী চকুলে চা এবাৰ, ছোৱালীজনীৰ কথা ভাবচোন। ছোৱালী এজনী আছে নহয়। মই ভাইটিক খবৰ দিওঁ। হেল্ল'। তই আহিছনে? অঁ মই ওলাই আহিলোঁ। এনেই কিমানমান সময় লাগিব তোৰ? অঁ মই কাইলৈ ৰাতিপুৱা পাই যাম 9-10মান বজাৰ আগত। অকণমান সোনকালে আহিবলৈ চেষ্টা কৰিবি। দে মই চেষ্টা কৰিম। এতিয়া ৰাতি হৈ গ'ল যে গাড়ী পোৱা নাই, গাড়ী বিচাৰি আছোঁ। যিমান পাৰোঁ সিমান সোনকালে যাম, যিহঁতে পাম তিহঁতে গুচি যাম দে। ঠিক আছে বাৰু। ভাইটি আহি আছে, চিন্তা কৰি নাথাকিবি। তই মোক মাফ কৰি দিবি। তোক যদি আজি মই নামাতিলোঁ হয়, এনেকুৱা কেতিয়া নহ'ল হয়। দাদা তই মোক মাফ কৰি দিবি। মই তোৰ কথা এবাৰো নাভাবিলোঁ। মই বহুত পাপী। তই কিয় এনেকে কৈছ? চব পাছত ক'বা। এবাৰ ক'বলৈ দিয়ক নিবিদা। তাৰপাছত আপোনালোকে যি কৰে কৰিব। মই বহুত পাপী। নাপায়। মই দাদাৰ লগত বহুত নকৰিবলগীয়া কাম কৰিলোঁ। মই পাগল হৈ গৈছিলোঁ। মই ভাল পোৱা ছোৱালীজনী বৌ বুলি কেনেকৈ মাতো? আৰু তাৰ কাৰণে মই বহুত দিন নমতাকে আছিলোঁ। হ'ব তাৰ পাছত হ'বচোন। আমাৰ ভাল পোৱা আকৌ আৰম্ভ। আৰু দাদাইও মই ভাল পোৱা ছোৱালীজনীকে বিয়া পাতিলে। হ'ব।
খোৱা কৰি দিবি খোৱা কৰি দিবি হয় আকৌ মোৰো বহুত ভাল লাগিছে। তেতিয়াহ'লে ভাইটিলৈ এটা লৈ লওঁ ন? অঁ ঠিক আছে, দুটা পেকিং কৰি দিবা দাদা। দুটা পেকিং কৰি দিবচোন। চাই লওক আৰু কোনটো লাগে আপুনি পচন্দ কৰি। এটা এইটো লৈ লোৱা। অঁ এইটো তাক ভাল লাগিল। এইটোকে আকৌ দুটা পেক ঠিক আছে, পেক কৰি দিছোঁ মই। দিয়া না চশমাযোৰ এবাৰ মই পিন্ধি চাওঁ। ভাল লাগিব ন মোক? ভাল লাগিছেনে মোক? থোৱা একদম জখিনী যেন লাগিছে তোক। তই এনেকে ক'লি নে মোক? নিপিন্ধো যা মই, তই পিন্ধ। ঐ ইজনী চা আকৌ তোক ধেমালিহে কৈছোঁ। তোক ধুনীয়া লাগে, কাক ধুনীয়া লাগিব? চাওঁ দে মই পিন্ধাই দিওঁ তোক। চাওঁ এজনী ইমান ধুনীয়া লাগিছে। চাওঁ কোন হয়? এইবোৰ কি? দাদা হয় মোৰ। কোন দাদা হয়? কোন দাদা হয় তোৰ? কোন দাদা হয় তোৰ এইবোৰ? কোন দাদা তোৰ? কোন দাদা হয় তোৰ এইটো? মোৰ দাদা হয়, পেহী ল'ৰা হয়। দাদাৰ লগত কি এনেকে মেছেজ কৰে? তোৰ আৰু দাদা দাদা বুলি কি এটা আছে হা? পাখৰি কি তোৰ লগত আছো বুলি মই কি দাদাৰ লগতো মেছেজ কৰিব নোৱাৰিম তোৰ নেকি? দাদা বুলি কৈ কেইটা লগত মেছেজ কৰিবি তই আৰু? তোৰ লগত মই নোৱাৰো আৰু। ব্ৰেকআপ তোৰ লগত আজিৰ পৰা। যা
বুকুতে আঘাত প্ৰেমৰ কাহিনীবোৰ মোৰ বুকুতে আঘাত প্ৰেমৰ কাহিনীবোৰ পোনপ্ৰথমতে অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু আঘাত প্ৰেমটো পাৰ্টটো যদি চালে তেনেহ'লে ধন্যবাদ জ্ঞাপনো কৰিছোঁ লগতে আৰু আঘাত প্ৰেম কৰাও প্লেনিং কৰিলে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ইমান কষ্ট কৰাৰ পাছতো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব এইটোকে কওঁ বুলি আহিলোঁ আপোনালোকে মাজলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ